কৃত্ৰিমতাৰে ভৰা এই চহৰখনত কিমাননো থাকিব আৰু এই চহৰখনে আমাৰ সকলো অভাৱ অভিযোগ পূৰ কৰিছে সঁচা, কিন্তু মনটোৱে বিচাৰি থকা শান্তিখিনি সৌন্দৰ্যখিনি এই চহৰখনে হ'লে পূৰাব পৰা নাই। জীৱনৰ ৰেচখনত দৌৰি দৌৰি ভাগৰি পৰা মনটোক আহকচোন অকণমান ক্লান্ত কৰাৰ প্ৰয়াস কৰোঁ। মন যেতিয়া অশান্ত হৈ পৰে তেতিয়া মনটোক শান্তি প্ৰদান কৰাৰ অন্যতম উপায় হ'ল প্ৰকৃতিৰ সৌন্দৰ্যতাৰ মাজত নিজকে বিলীন কৰি দি প্ৰকৃতিৰ বুকুত আপোন পাহৰা হৈ পৰাটো। প্ৰকৃতিৰ মৃদু বতাহে জীৱন যুদ্ধত যুঁজি অহা প্ৰতিখন যুঁজৰে দুখ ভাগৰ আঁতৰাই লৈ যাব। গছৰ ডালত ফুলি থকা ৰঙা নীলা ফুলবোৰে মলিন হৈ পৰা আপোনাৰ মনটোক পুনৰ ৰঙীন কৰি তুলিব। নিজকে সমাজত এগৰাকী সফল ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰাতেই হওক বা পৰীক্ষাৰ ৰিজাল্ট বৰ্ডত একেবাৰে ওপৰত নাম অহাতেই হওক, মুঠতে সকলোতে প্ৰতিযোগিতা কৰি কৰি মনটো ঠেক হৈ পৰা যেন অনুভৱ হৈছে। বলকচোন আপোনালোকৰ সৈতে আমাৰ ছাত্ৰাবাসৰ বন্ধু কেইজনৰ লগত অকণমান প্ৰকৃতিৰ পৰশ ল'বলৈ নতুন ঠাই এখনলৈ যাওঁ। আশা ৰাখিছোঁ ঠাইখনৰ সৌন্দৰ্যতা আপুনি উপভোগ কৰিব আৰু নিজৰ মনটোক অলপমান হ'লেও ৰঙীন কৰি তুলিব। ভিডিঅ'টোৰ শেষৰ পিনে এটা ছাৰপ্ৰাইজ আছে, নোচোৱাকৈ নাযাব।
গলিতে